2003 চনত যি চুক্তি হৈছিল এই চুক্তিৰ আধাৰত কেইটামান গাঁও এনেকুৱা বেলেগ ডিষ্ট্ৰিক্টে এতিয়া মাটি বাৰীৰ ৰেকৰ্ড পাতি এতিয়া হস্তান্তৰ কৰা নাই। এতিয়া মোৰ ওদালগুৰি জিলাৰ আমাৰ ভেৰগাঁও সমষ্টিৰ কটৰা গাঁও, এখন কটৰা গাঁও এতিয়া পাথৰিঘাট দৰঙে পাথৰিঘাট চাৰ্কল অফিচাৰে চাই আছে। ৰেকৰ্ড পাতি এতিয়া মানে যেহেতু ওদালগুৰি ডিষ্ট্ৰিক্টত পৰিল, সমষ্টি হিচাপে ভেৰগাঁৱত মানে সমষ্টিত পৰিল, এতিয়া ৰেকৰ্ড পাতিকেইটা ডিচিবিলাক দি পঠোৱা নাই ওদালগুৰি জিলালৈ। ঠিক তেনেকুৱা বামুণজাৰ গাঁওখনক তামোলপুৰ ডিষ্ট্ৰিক্টত দিয়া নাই, দৰঙত আছিল আগত, দৰঙৰ পৰা সেইবিলাক ৰেকৰ্ড পাতি দিয়া নাই। ঠিক আমাৰ চিৰাঙত আছে দুখন গাঁও, চিৰাঙতো আছে দুখন গাঁও, এই দুখন গাঁৱৰ ৰেকৰ্ড পাতিও আজিলৈকে মানে চিৰাং জিলাত পঠোৱা নাই, চিৰাং জিলাত পঠোৱা নাই। বাক্সাতো আছে তেনেকুৱা। এইবিলাক যাতে আমাৰ যদি আপোনাৰ যোগেদি চৰকাৰে এইখিনি চাই পেলাই ৰেকৰ্ড পাতি, কাৰণ এতিয়া বহুতো সা সুবিধা মাটিৰ কথা আহি পৰিছে, মাটিবিলাকৰ মানে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৃষি ৰেজিষ্ট্ৰেশ্যনৰ কথা আহি পৰিছে, এইবোৰ যথেষ্ট অসুবিধা হৈছে। গতিকে এই ৰেকৰ্ড পাতিবিলাক যাতে অন্য আগৰ যি ডিষ্ট্ৰিক্ট আছিল সেই ডিষ্ট্ৰিক্টে যাতে BTCত পৰা ডিষ্ট্ৰিক্টলৈ হস্তান্তৰ কৰে, তাৰ বাবে আপোনাৰ যোগেদি মই চৰকাৰক অনুৰোধ জনাইছোঁ।